ইউটিউব চেনেল। আজি হৈছে 2021 31 ডিচেম্বৰ। আজি হৈছে শেষৰটো দিন, গতিকে ময়ো পিজিত থাকি একদম বৰ হৈ গৈছিলোঁ, বাহঁতো ঘৰত থাকি একদম বৰ হৈ গৈছিলে। গতিকে ভাবিলোঁ যে আজি শেষৰ দিন যিহেতু একেলগে ক'ৰবাত খাবলৈ ওলাই যাওঁ। তো গতিকে এতিয়া আমি ওলাই আহিছোঁ, এতিয়া নাজানো ক'ত যাওঁ। বাৰু সেইদিনাখনৰ নিচিনা বাৰু নহয়, পাৰ্কিং প্লেচ বিচৰা পেলাই সেইদিনাখনতো আৰু গোটেই চিয়াপ্পাই হৈ গৈছিলে। কিন্তু আজি বাৰু পাম, পাৰ্কিং প্লেচো পাম আৰু লগতে আজি খাবলৈকো যাম। কিন্তু নকওঁ ক'ত যাম, কাৰণ আমি নিজে চিয়'ৰ হোৱা নাই ক'ত যাম। তো গৈ কিনে একেবাৰে জেগাকণ দেখাই আছোঁ আপোনালোকক। আমি গৈ আছোঁ, এইফালে গাড়ী চলাই আছে, সি সদায় গাড়ীয়ে চলাই থাকে। পিছফালে বহি আছে বা একদম চিন্তা ভাৱনাত ব্যস্ত। এইফালে বহি আছে বৰ্তা, আপুনি বৰ্তাই কমলা খাই আছিলে, এতিয়া নাই, শেষ হৈ গ'ল। এতিয়া আমি খাই আছোঁ। নমস্কাৰ অতিথিবৃন্দ, আতিথ্য গ্ৰহণ কৰক। উৰুকালৈ আপোনাক স্বাগতম জনাইছোঁ। Welcome to Urga. Please be seated. We are proud to serve you. তো আমাক এইমাত্ৰ কিউট ৰবটজনীয়ে দি থৈ গ'ল পনীৰ পকৰা, লগতে প্ৰন হয়তো, প্ৰন দি থৈ গৈছে আৰু চুইট কৰ্ণ দি থৈ গৈছে। আৰু এয়া হৈছে থেকেৰা পানী, একদম অসমীয়া খানা, একদম পূৰা। আৰু লগতে এয়া হৈছে আমাৰ ষ্টাৰ্টাৰত আৰু আহিব আছেই। প্ৰথমতে এয়া দি থৈ গৈছে, চুইট কৰ্ণ দিছে, পনীৰ পকৰা দিছে, লগতে প্ৰন দিছে আৰু এইফালে হৈছে এইফালে দিছে চিকেন পকৰা আৰু এইফালে দিছে ভাঙন মাছ। বাকী খাই আছোঁ আৰু এতিয়া ষ্টাৰ্টাৰখিনি ইমান দিছে, একদম পেটেই ভৰি যাব। এতিয়া মেইন কোৰ্চ খাবলৈ আছে আমাৰ। এইফালে বায়ে খাই আছে একদম। চ' এই মাত্ৰ আমাৰ ষ্টাৰ্টাৰ ঠিক হৈছে। কেনেকুৱা লাগিলে খাই কোৱা? ভাল লাগিলে, বহুত ধুনীয়া বনাইছে, একদম চাটনি বা যিয়ে নহওক ধুনীয়া ধুনীয়া। তিনিটা চাটনি দিছে, এইটো সৰিয়হৰ চাটনি আৰু এইটো পুদিনা, কেবেজ। আচ্ছা কেবেজ, আমি পুদিনা বুলি ভাবিছিলোঁ। পাইনাপল, আচ্ছা পাইনাপল এইটো আমি বিলাহী ভাবি আছোঁ। আচ্ছা বহুত টেষ্টি লাগিছে খাই চাটনিকেইটা। চ' এতিয়া মেইন খাব আছে বা আৰু বৰ্তাই ল'ব গৈছে। এতিয়া তেওঁলোক অহাৰ পিছত আমি ল'বলৈ যাম। চ' এইমাত্ৰ আমাৰ মেইন কোৰ্চ খাই শেষ হৈছে আৰু এতিয়া দিছে আমাক শেষত এয়া ডিজাৰ্ট, এইফালে দৈ, ইয়াতে দিছে গুড়, আছে গাজৰৰ হালৱা, চুজি আচ্ছা চুজি হালৱা, এয়া হৈছে গুড়ৰ খুৰমা। তো
এতিয়া আমি খাওঁ এয়া য়াম য়াম এতিয়া মই খাম অলপমান গাজৰ হালৱা মোৰ বাৰে বাৰে মুখৰ পৰা গাজৰ ওলাই আছে কিন্তু এইটো চুজি হয় দেখাত একদম গাজৰ যেন লাগিছে কিন্তু নহয় চুজি হালৱা হয় বোলে খাই চাওঁ কেনেকুৱা টেষ্ট বহুত বেছি টেষ্টি গাজৰ যেন লাগিছে ন এতিয়া নেক্সট মই ট্ৰাই কৰিম গুড়ৰ খুৰমা এইটো ফাৰ্ষ্ট টাইম মই খাম আজিলৈকে খাই পোৱা নাই কেনেকুৱা হয় শ্ব' কৈ আছোঁ খাবই নোৱাৰিম টেষ্টি হয় এতিয়া মই নেক্সট ট্ৰাই কৰিম দৈ আৰু গুড় এইটো খায়ে থাকোঁ ঘৰত বিহু সময়ত আৰু যেতিয়া মজা খাই থাকোঁ ঘৰত দৈ আনিয়ে থাকে ঘৰত বনায়ো দৈ তেনেকৈ খায়ো থাকোঁ দাঁতৰ প্ৰব্লেম হৈ আছে মোৰ সেইটো কাৰণে ইমান টানবোৰ এতিয়া খাবলৈ পৰা নাই নহ'লে খালোঁ মই চ' এইমাত্ৰ আমাৰ খাই শেষ হৈছে বহুত বেছি টেষ্টি খানা আছিল ইয়াতে বায়ে ক'ব দেই বা কোৱাচোন কেনেকুৱা আছিলে বঢ়িয়া খানা একদম টেষ্টি খানা অথেণ্টিক আহিবলৈ কৈ দিয়া চবকে আহিব আহিব যিমান আছে গুৱাহাটী একদম চব আহিব ইয়ালৈ উৰুকালে চবেই জানে চাগে আই থিংক কিন্তু যোনে নাজানেও আহিব পাৰে ইয়াতে খাই যাব পাৰে ভালকৈ বহুত বেছি টেষ্টি কাৰণ আমাৰ এক্সপিৰিয়েঞ্চ মানে আমি মানে বহুত চাই চিতি খাওঁ মানে বেয়া লাগিলে আমি নাখাওঁৱেই কিন্তু ইয়াত মানে ইমান বেছি ভাল লাগিছে তো চবৰে পেট ভৰ্তি এতিয়া আৰু নাজানো খোজ কাঢ়িব পাৰোঁ নে নোৱাৰোঁ পেট ফুলি ষ্টমাক ইজ ব্ল'টেড কি ষ্টমাক ইজ ব্ল'টেড পুৰা একদম আৰু দামো কম দেই একদম চবৰে মানে হেৰি কৰিব পাৰোঁ এখন কৰিব পাৰোঁ ন দামো কম একেবাৰে কিমান দাম কৈ দিয়ে 520 গোটেইখিনি ষ্টাৰ্টাৰ মেইন কোৰ্চ ডিজাৰ্ট গোটেইখিনি মিলাই মিলি অনলি হৈছে 1 person 520 তাকো টেক্স লগাই GST তো ভাবক কিমান বেছি লাভ গতিকে আপোনালোক চিয়'ৰ আহিব ইয়ালৈ আহিলেই গুৱাহাটী আহিলে আহিব শিলপুখুৰীত আছে শিলপুখুৰী পেণ্টালঞ্চখন পাৰ হৈ সেইকণতে আছে গতিকে আপোনালোক সকলো আহিব গতিকে মই এইমাত্ৰ য'ত আছিলোঁ মানে মই যাৰ ইমান তাৰিফ কৰি আছিলোঁ উৰুকা এইগৰাকী হৈছে উৰুকা ৰেষ্টুৰেণ্টৰ অনাৰ গতিকে আপুনি কওকচোন মানে কেতিয়া এখন বনাই হৈছিল আপুনি অলপ ওচৰলৈ আহি লওক নেকি 2017 চনৰ 1 আগষ্টত আমি এইখন অপেনিং কৰিছিলোঁ অলমষ্ট 4 বছৰ হৈ গ'ল আৰু ইয়াত ৰন্ধা বঢ়া মোৰ বেলেগ ঠিক নাই মই চব নিজে ৰান্ধোঁ বহুত ভাল কথা যোনটো আপোনালোকে দিলে ন থেকেৰাৰ পানীটো সেইটো মানে আজিকালি নৱপ্ৰজন্মই নাজানে নাই মই সঁচা কথা কৈছোঁ মানে থেকেৰা খাওঁ মই বহুত বেছি ভাল পাওঁ কিন্তু যোনটো পানীৰ হিচাপত আপুনি যোনটো দিলে ন সেইটো বহুত বেছি মানে বহুত টেষ্টি আছিল আৰু ক'বলৈ বহুত সোৱাদ সাধাৰণতে ল'ৰাবোৰে দিয়া থোৱা মানুহৰ এটা কল্পনা ভাবে যে ল'ৰা এজন আহিব অলপ বেচেলা মুখেৰে দিব আৰু এতিয়া আমাৰ ছোৱালী বা বোৱাৰী আমি লৈ পেলাই কাম কৰিছোঁ মাইকী মানুহেতো দিয়া থোৱাটো অকণমান ভালকেই কৰে আৰু আপোনালোকৰ এটা নতুন বস্তু দেখিলোঁ এয়া চাৰ্ভ কৰা যোনগৰাকী আপোনালোকে ৰবট হিচাপে ৰাখিছে বহুত বেছি ভাল লাগিছে বনাইছে হয় নেকি আচ্ছা আৰু লগতে আপোনালোকৰ যোনটো ড্ৰেছ আপ মই দেখাই দিছোঁ মই একদম বহুত ধুনীয়া লাগিছে মেখেলা চাদৰৰ সৈতে গামোচাখন মূৰত লৈ কিনে ন বহুত ধুনীয়া লাগিছে গতিকে সকলে আমাৰ আমাৰ পৰিচাৰিকাসকলৰ যিখিনি ইউনিফৰ্ম বিৰাট ভাল পায় আৰু সদায় ৰিকুৱেষ্ট কৰে যে তেওঁলোকৰ মানে এখন ফটো ফিল্ম নেকি মানে ইমান দূৰলৈ গৈছে কিজানি ঠিক নাই আমাৰ মেখেলা চাদৰ কাষ্টমাৰৰ ৰিকমেণ্ডতে চলি আছোঁ আমাৰ বিশেষ আপুনি বিজ্ঞাপন ক'তো নাপায় প্ৰথম হ'ল ইউটিউবাৰবোৰ আজিকালি বহুত ল'ৰা ছোৱালী ডেকা ল'ৰা ছোৱালী উঠিছে ন ইউটিউবৰবোৰ গতিকে তেওঁলোকেও আমাক এটা হেৰি কৰি আছে পপুলাৰিটি এটা দি আছে আৰু আমাৰ দিল্লীৰ এজন আছে হৰিশ পালেগী তেওঁ আমাক বহুত ফেভাৰ কৰি থাকিছে ইমান ধুনীয়াকৈ মানে ইউটিউব কৰিছে এতিয়া হাৰিয়ানা পাঞ্জাৱ বাংগালোৰ এনেকৈ অসমৰ বাহিৰৰ যিবোৰ আহে চব তেওঁৰ মানে ইউটিউবটো চাই আহে মানে আৰু আপুনি এতিয়া খাই গ'ল ভাল লাগিলে আপুনি আপোনাৰ চিনাকিখিনি মাতিলে তেনেকৈ আমি ধুনীয়াকৈ চলি আছোঁ তাৰমানে থেংক ইউ ছ' মাছ খুব ভাল লাগিল আপোনাৰ বা আৰু বৰ্তা আছে এতিয়া সোণাৰী দোকানত কিবা কাম আছে আমি এতিয়া আহি গাড়ীত বহিছোঁ আৰু বাহঁত অহাৰ পাছতে মোক ইহঁতি থ'ব পিজিত থৈ দিব মোক আজি পিজিত থ'ব তাৰপিছতে তাহাঁতি ঘৰ যাব সেয়াই আৰু আজি ব্লগটোত ইমানেই আছিল তাতে গ'লোঁ উৰুকাত গ'লোঁ লাঞ্চ কৰিলোঁ দেন
এতিয়া আকৌ বেক টু PG ইহঁতি বেক টু হোম আহিছে দেখিছেনে একো নাই ৰাতিৰ খানা আছে ন আজি খানা আছে আজি তো খাব লাগিব সেয়াই তো আজি মই ব্লগটো এনেকৈ এতিয়া শেষ কৰিছোঁ যে যাব লাগে ৰুম যাব লাগে ঠিকছে ফষ্টি মাৰি ঘূমি চ' এতিয়া টাটা বাই বাই আপোনালোকক আৰু ৰ'বা আৰু সকলোকে হেপী নিউ ইয়াৰ ইন এডভান্স যোনসকলে বাৰু কাইলৈ চাব ভিডিঅ'টো তেতিয়া বাৰু এডভান্স তেওঁলোকৰ নহ'ব বাৰু সেইকাৰণে হেপী নিউ ইয়াৰ বাট আকৌ এবাৰ কৈ দিওঁ হেপী নিউ ইয়াৰ আমাৰ দুইটাৰ ফালৰ পৰা সকলো যাতে ভালে থাকে সিমানেই আৰু হেল্ডি থাকে যেন এতিয়া যিহেতু ক'ভিড টাইম আকৌ বোলে ক'ভিড কেছ বাঢ়িছে অমিক্ৰন আহিছে গতিকে ভালকৈ থাকিব ছেফকৈ থাকিব এখন বহুত বেছি জৰুৰী দেই এই মাস্কখন বহুত বেছি জৰুৰী সেইখনো লগাব একদম ছেফকৈ থাকিব সিমানেই আছিল গতিকে আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ টাটা বাই বাই